কলৈ গৈছিলি তোৰ চাকালক পূজা কৰিব দিছো নহয় তই কৰি যে না কৰা কৰিলোঁ দেউতা কিয় নকৰিম তুমি আৰু দেউতা তোমাক কথা এটা সুধিব আছে এইটো যে চাকাল কোননো তুমি মোক ক'বা নেকি তোক কিয় লাগে চাকাল বিলাটোৰ বিষয়ে কাৰণ চাকাল আমাৰ ভগৱানৰ বিষয়ে জনাটো বহুত জৰুৰী বুলি মই ভাবোঁ ঠিক আছে তই এইফালে মই তোক কৈ আছো কথাখিনি বৰজেন্দা শুনি আছে নহয় আপুনি অঁ তুমি কৈ যোৱা মই চব শুনি আছোঁ আৰু ভালকৈ কিন্তু দেই কেনেবাকৈ দেউতা ধৰিব পাৰিলে শেষেই আৰু গোটেইখন ঠিক আছে আপুনি চিন্তা নকৰিব মই যি কৰিব লাগে বহুত ধুনীয়াকৈ কৰিম ঐ ল'ৰা এইফালে আকৌ মই কওঁ কথাখিনি গৈছোঁ দেউতা চাকাল হয় আমাৰ ভগৱান আৰু আমি হ'লো তেওঁলোকৰ দাসী আৰু তহঁতৰ দেউতা মই নহয় তহঁতৰ দেউতাসকল প্ৰতিবিম্বহে মই তহঁতক ইয়াৰ পৰা ধৰি নিবলৈহে চাকালে তহঁতৰ দেউতাভাগক প্ৰতিবিম্ব বনাই আমাক মোৰ পৃথিৱীলৈ পঠিয়াইছে গম পালি নহয় আৰু এতিয়া তহঁতে মোক ভয় কৰিবি আৰু চাকালকে অকল পূজা কৰি থাকিবি আৰু এতিয়াৰ পৰা তহঁতি মাত্ৰ চাকালকে পূজা কৰিবি আৰু যদি বিষ্ণুক পূজা কৰ মই তহঁতক সদায় নেৰিম আৰু এতিয়া যা চাকালৰ নামত এখন থাপনা পাত দে ঠিক আছে ককা মই গৈছোঁ এইকেইটা কথা শেষ কৰিব লৈছে চব দেখোন এটা এটা কথা কৈ দিছে মই সাজু হ'ব লাগিব যুদ্ধৰ বাবে এইকেইটাক মই এতিয়াই মাতিব লাগিব ইয়ালৈ নহ'লে এইকেইটাই কাক কথাখিনি কৈ দিয়ে কোনো ঠিক নাই আৰু মাটিয়ে সিহঁতক ধ্বংস কৰি দিব লাগিব নহ'লে মোৰ বিপদ হোৱাটো বহুত গুৰুত্বপূৰ্ণ চান্স আছে মহাৰাজ আমাক আপুনি মাতিলে কিয় তহঁতে এইবোৰ কি কৰিব লৈছ চব যেন সেই ল'ৰাকেইটাক কৈ দিছ কথাবোৰ নাই মহাৰাজ আপুনি চিন্তা নকৰিব সিহঁতে কাকো এইবিলাক কথা নকয় তহঁতৰ সম্পূৰ্ণ বিশ্বাস আছে যে সিহঁতে সেইবোৰ কথা নকয় হয় মহাৰাজ সিহঁতে কাকো এইবিলাক কথা নকয় কাৰণ সিহঁতে এতিয়াও সৰু হৈ আছে চুপ তহঁতে এইবোৰ কথাই নাজানো সিহঁতে কেনেকুৱা খাতাৰনাক ল'ৰা মহাৰাজ আপুনি মোক মাৰিলে আৰু আপুনি বহুতো পস্তাব লাগিব মোক পস্তাব লাগিব মোৰ জীৱনত কেতিয়াও এনেকুৱা হৈ পোৱা নাই যে মই পস্তাম তোক মই অভিশাপ দিছোঁ তই গেলি মৰিব লাগিব মই সিহঁতক এতিয়াই ধ্বংস কৰিব লাগিব নহ'লে মোৰ পিছলৈ বিপদ হোৱাৰ চান্স আছে প্ৰতিবিম্ব ধ্বংস হবাম চুখ মই অথনি ৰেকৰ্ডিং কৰি শুনি থাকোঁতে একো বুজি পোৱা নাছিলোঁ এইবোৰ কি হৈ আছে হয় বজেন্দা আপুনি মোৰ দেউতাক বচাই আনক মোৰ দেউতাৰ অবিহনে কেনেকৈ থাকিম মোৰ মাও নাই বজেন্দা মোৰ ভাগৰ আইতাই ঘৰত থাকিবকে পোৱা নাই যিখনে চৰি কান্দিছে তোমালোকে অধৈৰ্য নহ'বা ৰখিবি বজেন্দাই কিবা এটা কৰিবই তহঁতে চিন্তা নকৰিবি মই কিবা এটা কৰিম বিষ্ণুদেৱ এই চাকাল বুঢ়াটো পৃথিৱীতে আছে নে পৃথিৱীৰ বাহিৰত আছে বজেন সি এতিয়া পৃথিৱীতেই আছে ধন্যবাদ বিষ্ণুদেৱ আপুনি এয়া কোৱাৰ বাবে আৰু এটা কথা তুমি শুনি লোৱা বজেন সি তাৰ আধা ঘণ্টাৰ বাবে সম্পূৰ্ণ শক্তি হেৰুৱাই পেলাব তেতিয়াই তুমি তাক হত্যা কৰিব লাগিব আৰু এনেকুৱা সুযোগ তুমি দুনাই নাপাবা এয়া মাত্ৰ 10 বছৰ পিছত এবাৰহে আহে ঠিক আছে বিষ্ণুদেৱ মই তাক হত্যা কৰিম এই এঘণ্টাৰ ভিতৰতে বিচাৰি উলিয়াই পিছে প্ৰভু তাক মই ক'ত বিচাৰি পাম নাই বজেন মই তোমাক এই কথা ক'ব নোৱাৰিম আপুনি ক'ব লাগিব তেতিয়াহে মই তাক বিচাৰি উলিয়াব পাৰিম ঠিক আছে মই তোমাক ক'ম মাত্ৰ এটা সাঁথৰৰ জৰিয়তেহে ক'ম ঠিক আছে প্ৰভু আপুনি মোক এয়া সাঁথৰৰ জৰিয়তে কওক এতিয়া শুনা সাঁথৰটো মন দি পানী 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 গোটেই চাৰিওফালে পানী কিন্তু খাবলৈ নাই পানী টুপি কোৱাচোন কোৱা এয়া কেনেকুৱা পানী এইডোখৰ জেগাতেই থাকিব সেই চাকলাৰ প্ৰাণীটো এইটো আৰু কি উত্তৰ হ'ব
এতিয়া তুমি এয়া নিজেই বিচাৰি উলিওৱা। বজেন্দা এনেকুৱা কি সাঁথৰ আছে বাৰু? তাকেই তোমালোকে জানা নেকি এইটো কি সাঁথৰ হ'ব? মোৰ আগতে মায়ে কৈছিলে সেই সাঁথৰটোৰ উত্তৰ। অকণমান ভাবো ৰখিবি। ভাব সোনকালে ভাব। আমাৰ হাতত আৰু বেছি সময় নাই, মাত্ৰ 50 মিনিট আছে। চিপাহী, মই এতিয়া পৃথিৱীলৈ গৈ পৃথিৱীখন নিজেই ধ্বংস কৰিব লাগিব। নাই মহাৰাজ, আপুনি এইবোৰ একো কাম নকৰিব। আপুনি চাগে পাহৰি থাকিলে আপোনাৰ সকলোবোৰ শক্তি এতিয়া এঘণ্টাৰ বাবে নাইকিয়া হৈ গৈছে। তুমিও চাগে এটা কথা পাহৰি গৈছা, মোৰ ভাগৰ এতিয়াও দুটা শক্তি মোৰ গাত আছে। এটা হ'ল ডাঙৰ হ'ব পৰা শক্তি আৰু এটা হ'ল উৰিব পৰা শক্তি। হয় মহাৰাজ, মই পঢ়া নাই, কিন্তু আপুনি সেই দুটা শক্তি লৈ সেই বজেন বোলাটোৰ লগত যুদ্ধ কৰিব নোৱাৰিব। এই চাকাল বোলাটোৱে একো এটা কাম নোৱাৰিব, সেইটো কেতিয়াও হ'বগে নোৱাৰিব। মই এতিয়া যাওঁ পৃথিৱীখন ধ্বংস কৰিবলৈ। নাই মহাৰাজ, আপুনি নাযাব। যা গ'লো যা, মৰিবি তই। মোৰতো একো নাযায় ন, মই সেইটোতে এই গোটেই চাকালৰ ৰাজ্যত মই প্ৰৱেশ কৰিব পাৰিম। মনত পৰিছেনে বাইদেউ? পৰিলে। কিন্তু কি বাইদেউ, সোনকালে কওক। পানী চাৰিওফালে পানী, কিন্তু খাবলৈ নাই পানী। সেয়া উত্তৰটো হৈছে সাগৰৰ পানী। কাৰণ সাগৰৰ পানীখিনি চাৰিওফালে বিয়পি থাকে, কিন্তু তাত পানীখিনি খাব নোৱাৰে, কাৰণ লুণীয়া হয়। গম পালি তই এতিয়া? পালোঁ। এতিয়া মই সোনকালে সাগৰৰ লৈ যাব লাগিব আৰু সেইটোক বিচাৰিব লাগিব।